তোমাৰ কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে শুটিং কৰি আৰু গানটো ইমান যে ভাল নাচিব গান। নমস্কাৰ বন্ধুসকল, আমি এটি নতুন গীতৰ শ্বুটিঙৰ কাৰণে গৈ আছোঁ। গীতটি কণ্ঠদান কৰিছে যোগেন প্ৰভু আৰু লগতে কথা সুৰ কৰিছে। জয়ন্তদা ইয়াতে নেকি? লোকেশ্যনৰ ঠাইটো কৈ দিয়া। গাৰোবস্তি বুলি কয়। এয়া আমি জয়ন্তদাক ৱেইট কৰি আছোঁ। এইখন নেকি গাড়ীখন? জয়ন্তদা আহি আছে, তেল ভৰাব গৈছিলে। ঋষি, আমি প্ৰথম লোকেশ্যনৰ ঠাই পালোহি। আপোনালোকে চাওক কি ধুনীয়া ঠাই। নমস্কাৰ বন্ধুসকল, আজি আমি এটি নতুন গীত শ্বুটিঙত আহিছোঁ। আমি গীতটি গাইছে যোগেন প্ৰভু। আমি যোগেন প্ৰভু অকণমান দেখাই আছোঁ। যোগেন দা হয় হয়, এই গীতটিৰ বিষয়ে কৈ দিয়া অকণমান। হয় নমস্কাৰ, মোৰে গান হয় শামুক খোৱা কছাৰী তই বেং খোৱা কছাৰী। আমাৰ এই এক্টিং কৰিছে আমাৰ ঋষিকেশ আৰু হ'ল এই এক্ট্ৰেছ দৈমু বড়ো। আপোনালোকে নিশ্চয় গানটো মৰম দিব, আশীৰ্বাদ কৰিব বুলি। গীতটো কোনে লিখিছে? গানটো মোৰ নিজৰ হয়, মই নিজে লিখিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই। আৰু গীতটিৰ কাৰণে শুভেচ্ছা থাকিল। হয় হয়, ধন্যবাদ। আৰু চাওক এই এক্টৰে আমাৰ পুৰা ড্ৰেছ কৰি আছে, গামছা পিন্ধি নাচব, গামছা পিন্ধি তামাম ডান্স। আপোনালোকে চাই থাকক, আগলৈ দেখাই যাই থাকিম। এইবাৰ ল'ৰাৰ ডেন্স ষ্টাৰ্ট হ'ব। ভইচৰ যন্ত্ৰটা লৈ আছে। আমি শ্বুটিঙত আছোঁ। আমি আমাৰ ঋষি ভাইটিক আমি লগ কৰাম এতিয়া। গীতটিৰ বিষয়ে কোৱা তুমি অকণমান। হয় নমস্কাৰ, মোৰ নাম ঋষিকেশ ৰাভা। আমাৰ গানটো হ'ল শামুক খোৱা কছাৰী তই বেং খোৱা কছাৰী। এইটো গানটো লিখিছে যোগেন প্ৰভুৱে আৰু হৰিপ্ৰিয়া। যোগেন প্ৰভুৰ কণ্ঠতে মুক্তিদান কৰিছে গানটো আৰু হৰিপ্ৰিয়া। আৰু ডাইৰেকশ্যন কোনে কৰিব? ডাইৰেকশ্যন আমাৰ জয়ন্ত ৰাভা ছাৰে কৰিব। তাৰপিছত মোৰ লগত ৰয়েল স্কুল অফ ডান্সৰ টীমটো আছে গোটেই, সিহঁতে গোটেইখিনি মোৰ লগত সহযোগ কৰিব। আৰু আপোনালোকে চাই থাকক। এক্ট্ৰেছ আছে আমাৰ বড়ো চিনেমা জগতৰ বিখ্যাত এক্ট্ৰেছ দৈমু বড়ো। আৰু লোকেশ্যনটো আমাৰ এইখিনি গাৰোবস্তি বুলি কয়, আমি লোকেল গাৰোবস্তি বুলি জানো। আৰু শুভেচ্ছা থাকিল, খুব ধন্যবাদ। শুভেচ্ছা থাকিল আৰু আশা কৰোঁ চবে গীতটি আদৰি ল'ব আৰু সকলোৱে শ্বেয়াৰ কৰিব দেই। ধন্যবাদ। হয় ধন্যবাদ। দিলে এটা দৈমু, এয়া আমাৰ এক্ট্ৰেছ দৈমু মেকআপ কৰাত লাগি আছে পুৰা। চাৰিওফালে চাই দিয়া এবাৰ। দৈমু পাছত চাবা কি হয়। আৰু এই চাওঁ বৰফটো খাই দিয়ে এবাৰ, খাই দেখা বৰফটো খাব দিয়া। আমাৰ মম্পি বৰফ খাই আছে। বৰফটো দেখোন কামুৰি চেচ দেখোন। তোমাৰ বৰফ ক'ত গ'ল? বৰফ হজম হৈ গ'ল। এই আমাৰ আণ্টি পুৰা দুটা বৰফ খাই আছে। লাজুকী। এইবাৰ আমি বেলেগ লোকেশ্যনত আহিলোঁ। নেক্সট লোকেশ্যন গাৰো বস্তিৰ অকণমান ভিতৰত হয়, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ লাষ্ট এৰিয়া। এয়া সকলোৱে ৰেডি হৈ আছে। ঋষিকেশ এতিয়া নাচিম, আমি ডান্স কৰিম। ফাইনেলি আমি ভূটান বৰ্ডাৰ পালোহি। এই আমাৰ অসম আৰু ভূটান বৰ্ডাৰ লাষ্ট সীমাত আছোঁ আমি। এয়া চন্দ্ৰ ছাৰ
আমাৰ ভিডিঅ'টিৰ ডাইৰেকশ্যন কৰি আছে গোটেইখিনি জয়ন্তদাৰ ওপৰত। ফালে দৈমুবোৰো গাড়ীৰ পৰা নামি আছে। এইফালে আমাৰ হিৰো ইফালে জিৰণি লৈ আছে। আমাৰ লগত এজন দাদা আছে, এজন আমাৰ ৰাতুল দা। আমাৰ নমস্কাৰ, মোৰ গানটো চাবতে আপোনালোকে চাওক, ইমান কেনেকুৱা জেগা, কি সুন্দৰ লোকেশ্যন, বাগান পাহাৰ, কি আৰু ইয়াৰ পৰা কি লোকেশ্যন লাগে, কি মজা চাবতে। ধন্যবাদ, সকলোৱে চাব। আমি এইবাৰ দৈমুবোৰো তোমাৰ কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে শ্বুটিং কৰি, আৰু গানটো ইমান যে ভাল নাচিবৰ কাৰণে। হয়, আৰু ডাইৰেকশ্যন জয়ন্তদা দিছে ন? খুব ভাল লাগিল তোমাৰ লগত লগ পাই। আকৌ ঋষিৰ লগত বাৰু আগে পাইছোঁ, তোমাক প্ৰথম পাইছোঁ এইবাৰ। ভাল লাগিছে। এইটো তোমাৰ মা হয় ন? নমস্কাৰ খুৰী। শ্বুটটো হ'ল না জয়ন্তদা এইবাৰ ক'ত ল'ব লোকেশ্যনটো? অকণমান আগত। হয়, অকণমান আগত ন? আৰু ল'ৰাৰে না ছোৱালী? নাই, ল'ৰাৰ পিছত ছোৱালীৰ এটা আছে। নিশ্চয় দেখাব, আপোনালোকে চাই থাকিব। আপা পিতামাম নাচিব হিট। এই শ্বুটটো লোৱা হ'ল এইবাৰ। সম্ৰাট কুশল দেখাও এবাৰ। আমাৰ এক্টৰ ভাগৰ লাগিছে পুৰা। আমাৰ ঋষি কি ক'ব এতিয়া? খুব ভাল লাগিছে নাচি, কিন্তু ভাগৰো বহুত লাগিছে। আৰু আছে এতিয়া তোমালোকৰ? এতিয়া গোটেই ভিজি গ'লো। লোকেশ্যন ক'ত ল'ব এতিয়া? লোকেশ্যন এতিয়া নেক্সট লোকেশ্যন এই অকণমান আগত আছে। এইখিনি ঠাইটো কি বুলি ক'ব? এইটো ঠাইৰ নাম গাৰোবস্তি বুলি কয়। লাষ্ট এৰিয়া, এই বৰ্ডাৰ। ইফালে ভূটান, আমাৰ ইফালে অসম। আমাৰ বহি আছে, সকলোৱে বহি আছে। এটা নেক্সট লোৱা হ'ল। বাৰু জয়ন্তদা সোধো, আৰু ক'ত ল'ব জয়ন্তদা? নেক্সট লোকেশ্যন এঢলীয়া ঠাই বিচাৰি আছো এতিয়া, অলপমান আগত লোৱা হ'ব। হয়, য'ত নেকি পথাৰ লগত কাম কৰি কেনেকুৱা লাগে। সেইটোৰ পিছত লাষ্ট আজিৰ কাৰণে সেইটো আজিৰ কাৰণে সেইখিনি থাকিব। আৰু কেইদিন হ'ব আৰু শ্বুটিং? এনে শ্বুটিংটো 3 days হ'ব। কি ক'ব যোগেন? বহুত ভাল লাগিছে, ভাগৰুৱা যদিও মই আজি শক্তিশালী, মই আজি আনন্দিত, কাৰণ শ্বুটিং হৈ আছে না, টেনশ্যন নাই। আজি পুৰা ভাগৰ লাগিব, শক্তিশালী। বয়সৰ ডেন্সখিনি শেষ হ'ল, এতিয়া ছোৱালীৰ হ'ব আৰম্ভ। দৈমু প্লেচটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ৰাতুলদা কেনেকুৱা লাগিছে? আমাৰ ওদালগুৰিৰ ঠাই। ঋষি কেনেকুৱা লাগিছে প্লেচটো? খুব ধুনীয়া, মানে আমিতো আহিয়ে থাকোঁ ইয়াতে। ঠাইটো কি? ঠাইটো পাহাৰপুৰ। এই দলংখন কি দলং বুলি কয়? দলংখন এইখিনি একচুৱেলি কি বুলি ক'ব, ইখন ফুলবাৰী বুলি কয়। দলংখন ইখন ফুলবাৰী আৰু পাহাৰপুৰ মানে সংযোগী দলং। মানে সেইটো একচুৱেলি দলং নহয়, সেইখন ওপৰেদি পানীহে গৈছে। হয় নেকি? মানে তলেদিও পানী যায়, ওপৰেদিও পানী যায়, কিন্তু বাইক যাব পৰা ৰাস্তা আছে, ব্যৱস্থা আছে, কিন্তু কাৰখন নাযাব। ইয়াৰ ভণ্টিবিলাক আহি আছে। কেনেকুৱা লাগিছে তোমাৰ ঠাইটো? মম্পি ৰাভা, যোগেন। নেক্সট লোকেশ্যনত গৈ আছোঁ আমি। গৰম, খুব ধুনীয়া ঠাই। কেনেকুৱা গৰম, একদম বহুত গৰম। এতিয়া গৰম কমিলে অকণমান। নেক্সট ক্লিপৰ কাৰণে ৰেডি কৰি আছে জয়ন্তদাই।
এইটো জনাৰ্ধন কিবা কৈ বোলে কি কোনে মাটিখিনি আমাৰ নহয় সেইটোৱে বঢ়িয়া এয়া ছিংগাৰ ডেন্স চাওক ঋষিৰ কি এক্টিং আছে এইবাৰ মই মদাহী মদাহী মই মদাহী আজিলৈ আমাৰ শ্বুটিং শেষ আৰু অহাকালি হ'ব শ্বুটিং যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ